সন্মুখত বহি বৃদ্ধাগৰাকী কোনোমতে নিজৰ চকীটো কৰিব নোৱাৰিলে। কপা হাত, অৱসৰ শৰীৰ। বোপাও, মোৰ টকাকেইটা পামনে? বৃদ্ধাৰ অসহায় অৱস্থাটো দেখি মেনেজাৰজন আৱেগিক হৈ পৰিল। তেওঁৰ নাকৰ মুখখনলৈ বৰকৈ মনত পৰিল, যিয়ে তেওঁক মানুহ বনাবলৈ হাত ধৰি আখৰ শিকাইছিল। সন্মুখত বহি থকা বৃদ্ধাগৰাকীয়েও চাগৈ তেওঁৰ সন্তানৰ কাৰণে একেই কষ্ট কৰিছিল। কিন্তু সেই সন্তানে যদি মাকৰ বৃদ্ধ পেঞ্চনৰ টকাকেইটা নহ'লেও কোনো কথা নাই বুলি প্ৰত্যয়ৰ হাত আগবঢ়াই পাৰিলেহেঁতেন, তেওঁ আজি ইমান কষ্ট নহ'লহেঁতেন।